চাওক পুৰা বানপানী বৰষুণ দি গোটেই বানপানী হৈ গৈছে বৰগাঁও পুৰা এয়া গোটেই পানী পানী ৰাস্তা পাকা ৰাস্তা গোটেই পানী পানী হৈ গৈছে বৰষুণ দি চ' গুড মৰ্ণিং গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ মূৰত আৰু এবাৰ মানে দেখা দিবলৈ আহিলোঁ কাৰণ এইকেইদিন একমাহ মানেই হ'ল ভিডিঅ' দিব পৰা নাই চ' আজি মৰ্ণিং ৱাকৰ কাৰণে ওলাই আহিছোঁ এতিয়া 5টামান বাজিল ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ কাৰণ এইকেইদিন ঘৰত থাকি থাকি ভিডিঅ' দিব পৰা নাছিলোঁ কণ্টেণ্ট চণ্টেণ্ট নাই চ' ভিডিঅ' এটা দিওঁ বুলি ভাবিলোঁ এতিয়া হাইৱেৰ মাজে মাজে যাই আছোঁ আগৰ পৰা অলপমান ফুৰি আহোঁ বহুত দিনৰ মূৰত ওলালোঁ ঘৰৰ পৰা আৰু এইকেইদিনটো জানে পুৰা বৰষুণ দি আছে নেৰানেপেৰা বৰষুণ চ' বৰষুণ দি গোটেই একেবাৰে ৰাস্তা পানী পানী কৰি দিলে এইকেইদিন ৰাতিপুৱা সদায় বৰষুণ আহিম বুলি মানে মৰ্ণিং ৱাকতো আহিব পৰা নাই কিন্তু আজি আহিলোঁ সেয়ে এতিয়া ডিভাইডাৰৰ ওপৰে যাই আছোঁ চাওক গোটেই পানী ইটোফালেও পানী ৰাস্তা একেবাৰে পানী বুৰি গৈছে পানী চব পানী এই কোনে ৰাস্তা বুলি ক'ব এই বহুত ডাঙৰ নদী যেন লাগি আছে বানপানী বানপানীৰ মাজে মাজে আমাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানী চ' ফাইনেলি কৃত্ৰিম নদীখন পাৰ হৈ আহিলোঁ পিছফালে পুৰা পানী হৈ গৈছে জেগা আৰু ইফালে পাহাৰকেইখন ধুনীয়াকৈ দেখা গৈছে প্ৰদূষণ নাই কাৰণে পাহাৰবোৰ ধুনীয়া দেখা গৈছে নহ'লে আগতে পুৰা ধোঁৱা হৈ আছিল প্ৰদূষণৰ কাৰণে যাব ক'ত কেতিয়াবা তো ইফালে অলপ আগৰ ফালৰ পৰা আহোঁ বহুত দিন ঘৰৰ পৰা ওলোৱা নাই তো অলপমান আগৰ পৰা ফুৰি আহোঁ আমি ৰাতিপুৱা আহিছোঁ মাস্ক লগাই মাস্ক এইটো নতুন নিয়ম হ'ল আজিৰ পৰা মানে এতিয়াৰ পৰা সকলোৱে মাস্ক লগাই থাকিব লাগিব মৰালৈকে এইটো নতুন নিয়ম যেনেকৈ আমি ভাত খাওঁ হাতৰ লগত পানী খাওঁ গা ধুওঁ সেনেকৈ মাস্কো লগাব লাগিব মাস্কেই জীৱন বৰষুণ এতিয়া যাই কেনে অলপ কিবা জাগা বিচাৰোঁ ৰখিব পৰাকৈ বৰষুণ আহিল শান্তি নাই আৰু ইফালে চাওক পানী হৈ গৈছে কাৰণ বৰষুণ ভিজিব লাগিব বৰষুণ দি আছে অলপ পৰি আছে আৰু আকাশ পুৰা ডাৱৰীয়া আৰু এতিয়া এইচিৰ ফালে আহি পালোঁ আছাম ইঞ্জিনিয়াৰিং কলেজ অলপমান আৰু আগৰ পৰা আহোঁ অলপমান তাতে বৰষুণ দিছিল চ' সেইকাৰণে অলপ আগত ৰখিলোঁ এতিয়া আৰু যাই আছোঁ আগৰ ফালে কোনো মানুহ উঠা নাই এতিয়ালৈকে ঠাণ্ডা বতৰটো সেইকাৰণে চবেই চাগে শুই আছে ঘৰত আৰু এইফালে এইচি পালোঁ এইখিনি জেগা মানে ধুনীয়া লাগে কাৰণ গছ গছনি বহুত আছে আগতে প্ৰায় আহি থকা হৈছিল কাৰণ এইকেইদিন অহা হোৱা নাই কৰোণাৰ কাৰণে ঘৰতে থাকিব লগা হৈছে
চ' আজি আহিলোঁ বহুত দিনৰ মূৰত। আৰু সোণাৰু হালধীয়া হালধীয়া সোণাৰু ফুলিছে ধুনীয়াকৈ। So why is it so hard to let you go? To let you go. So why is it so hard to let you go? To let you go. বৰষুণ বৰষুণ আৰু আহিল বৰষুণ। এতিয়ালৈকে ঘৰ যাই পোৱা নাই, পুৰা বৰষুণ বৰষুণ। গোটেই বৰষুণ ভিজিলোঁ, পুৰা বৰষুণ চৰষুণ ভিজি চৰ্দি নহ'লে হ'ল আৰু। এতিয়া ঘৰত যাই আছোঁ। ঐ কেইটা বাজিল? 7টামান বাজিল চাগে। চ' এতিয়া ঘৰত যাই আছোঁ, যাওঁ আৰু। চ' ভিজি ভিজি ঘৰ আহি পালোঁ। চ' এতিয়া বাই বাই।